दोरोङारि नेरसोन थावनि हायुङारि मानास हाग्रामायाव हादरारि गुबुन हादरारि दावबायारिफोरनि थाखाय मैदेर साफारि आरो रिभार राफ्टिंआ बन्द थागोन। 2023-24 मायथाइनि थाखाय हायुङारि मानास हाग्रामायाव बन्द जागोन मैदेर साफारि आरो रिभार राफ्टिं। फारसेथिं फैगौ 5 जुननिफ्राय बन्द खालामनाय जागोन जिप साफारि। गाज्रि बोथोरनि थाखाय बोसोरफ्रोमबो 3 दाननि थाखाय बन्द लाखिनाय जायो हायुङारि मानास हाग्रामानि हाबग्रा दरखंखौ। मख'नो गोनांदि देग्लाय हायुङारि मानास हाग्रामायाव 46,000 हादरारि दावबायारि आरो 1,600 गुबुन हादरनि दावबायारिफोरा दावबायदों हायुङारि मानास हाग्रामायाव। नैरोजा 23-24 मायथाइयाव हायुङारि हाग्रामानि बिबानगिरिया 1,20,20,000,000 रां खाजोना मोनदों। थिग बेबादिनो हायुङारि हाग्रामायाव जिब जुनारनि अनजिमायाबो बारायदों। हायुङारि हाग्रामानि बासबारि, मुनाभारा, फानबारि आरो खख्लुं हाग्रा ओनसोलाव मोसा, मैदेर, गान्दा, मिथुनजों लोगोसे गुबुन गुबुन रोखोमनि जिब जुनारफोरखौ नायनानै गोसो बोनो हादों हादरारि गुबुन हादरारि दावबायारिफोरखौ। আমাৰ এই বছৰ টুৰিজিম ছিজনৰ এই বছৰ 20 মে'ৰ পৰা আমাৰ ৰিভাৰ ৰাফটিং আৰু এলিফেণ্ট চাফাৰীটো বন্ধ কৰিব আৰু কিন্তু জীপ চাফাৰী চলি থাকিব 5 জুনলৈকে। প্ৰতি বছৰে কয় তেনেকৈ কিমান দিনৰ কাৰণে কৰিব এইটো বন্ধ থাকিব? বন্ধ থাকিব আমাৰ বৰ্তমান প্ৰায় 3-4 মাহ বন্ধ থাকিব। অক্টোবৰত আকৌ পুনৰ খোলা হ'ব। অক্টোবৰৰ পৰা আমাৰ টুৰিজিম ছিজন পুনৰ আৰম্ভ হ'ব 2024-25। যোৱা ছিজনটোত কিমানমান ৰেভিনিউ আহিলে, কিমানমান টুৰিষ্ট আহিছে? এই ছিজনত বৰ্তমানলৈকে আমাৰ 1.2 crore ক্ৰছ কৰিছে আৰু আমাৰ টোটেল যি আমাৰ ঘৰুৱা নেশ্যনেল টুৰিষ্ট বা ডমেষ্টিক টুৰিষ্ট যিখিনি কওঁ 46,000 হৈছে আৰু যিখিনি আমাৰ ফৰেনাৰ বা বাহিৰৰ more than 1,600। বতৰৰ কাৰণে বন্ধ কৰিব লগা হয়, প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি মানে ৰিভাৰ ৰাফটিং আৰু এলিফেণ্ট চাফাৰী বন্ধ কৰিবলগীয়া হয়, কাৰণ ৰিভাৰ ৰাফটিং বহুত ৰিস্কি হৈ পৰে। বৰষুণ দিলে পানী বাঢ়ে আৰু বেলেগ গছ চছো উটি আহে, তো ৰাফ্ট বা এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে আৰু তাতে টুৰিষ্ট বেছি এক্সিডেণ্ট হোৱা বা হানি হোৱাৰ সম্ভাৱনা বেছি থাকে। তো আৰু বৰষুণ পৰাৰ লগে লগে আমাৰ ৰাস্তা ঘাটবোৰো বেয়া হ'ব। তো সেইটো কাৰণে আমি মানে পৰ্যায়ক্ৰমে জীপ চাফাৰীটো অলপ কেইদিনমান পিছত লেটকৈ বন্ধ কৰা হ'ব। মানাহত জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে। হয়, হাতী গণনা আৰু গড় গণনা ইতিমধ্যে সম্পন্ন হ'ল, বাঘ গণনা সম্পন্ন হ'ল। হয়, কি আশা কৰে? আশা কৰিছোঁ যোৱা বছৰৰ তুলনাত বাঢ়িব লাগে, কাৰণ আমাৰ ৰিচেণ্টলি যিটো টাইগাৰ এষ্টিমেশ্যন হৈ গ'ল কেমেৰা ট্ৰেপিং, বৰ্তমানলৈকে আমাৰ ফাইনেল ৰিজাল্ট অহা নাই, চলি আছে, কম্পাইলেশ্যন চলি আছে। আৰু যিটো আমাৰ এলিফেণ্ট যিটো এষ্টিমেশ্যন সেইটো কম্পাইলেশ্যন ষ্টেজত আছে। তো শ্বৰ্টলি ৰিচেণ্টলি আমি আশা কৰিছোঁ পাব্লিছ হ'ব, তো আপোনালোকক আমি জনাম তেতিয়া। বৰ্তমানলৈকে কিমান আছে ৰিজাল্ট নোহোৱালৈকে? কিমান সংখ্যা আছে? যোৱা বছৰ আমাৰ টাইগাৰ এষ্টিমেশ্যন মতে আছিলে টোটেল 57 এডাল্ট +-3 কাপছ আছিলে। গড় নহয়, টাইগাৰ হয়। গড়ৰ 40+ আছে।